हेलो एवरीवन ভালনে আপোনালোকৰ আজি 31 ডিসেম্বৰ আৰু এতিয়া সন্ধিয়া কাইলৈ পা 2023 আৰম্ভ হ'ব গতিকে সকলোকে নতুন বছৰৰ মই শুভেচ্ছা আগতীয়াকৈ জনাইছো আপোনালোকক সকলোৰে যাতে জীৱন সুন্দৰ হয় সুখময় হয় তাৰে কামনা কৰি মই আজি ব্লগটো আৰম্ভ কৰিছো আৰু এতিয়া সন্ধিয়া এয়া চাহ খাবলৈ লৈছো মই আৰু চাহ সকলে খাইছে সাগৰ সন্ধিয়া কোনোবাই পকৰি কোনোবাই ডিম বইল নহয়নে আজি কিন্তু সকলোৰে বাহিৰত আৰু আজি আমি খাইছো ভিতৰত আৰু কিয় ভিতৰত খাইছো আৰু কিয় আমাৰ ঘৰখন ইমান শান্তি পৰিৱেশ আপোনালোকক জনাম মই সন্ধিয়া চাহ খাবৰ বাবে লৈছো এয়া নিমকি সকলোবিলাক কিনা আৰু এটো পেটিছ লৈছো আৰু এয়া পকৰি ঘৰত বনোৱা নাই কিনি অনা আৰু গৰম গৰম হৈ আছে আৰু আজি খাইছো মই গাখীৰ চাহ কিন্তু অকলে খাব লগিয়া হৈছে কিয় খাবলগিয়া হৈ আছে মই আপোনালোকক জনাম এতিয়া চাহ কাপ খাই ল একদম মচমচীয়া পকৰি গৰম চাহৰ লগত খাই বহুত মজা লাগে নহয়নে আপোনালোক সকলোৱে চাগৈ কিবা খাই আছে বাহিৰত জুই কাষত আৰু তেনেকৈ খোৱাৰ মজাই বেলেগ প্ৰথমতে শান্ত পৰিৱেশ হৈ থকা কাৰণ সৰু ছোৱালীজনী মোৰ ফুলে একেবাৰে শান্ত হৈ আছে কাৰণ সৰু ল'ৰা ছোৱালীয়ে একো বুজি নাপায় কিবা হৈছে কি সিহঁতৰ খেলাখিনিটো কৰিয়ে থাকিব নহয়নে কিন্তু আজি তাই খোৱাৰ বাবে পৰিৱেশটো শান্ত হৈ আছে আৰু বাহিৰত পাৰ্টি কৰা বা কিবা আজি কৰা নাই কাৰণ মোৰ শাহু মাৰ গাটো বৰ ভাল নহয় কালি যেতিয়া মই টাউন গৈছিলো তেতিয়া ফোন আহিলে যে মোৰ মাৰ গাটো ভাল নহয় ঘৰৰ পৰা ফোন কৰিলে বয়ে তাৰ পিছত মই আৰু মোৰ হাজবেণ্ড আমি আহিলো তাৰ পিছত আহি দেখো যে মাৰ জ্বৰ হৈছে আৰু বহুত কফ হৈ গৈছে মাৰ কাহ হৈ আছিল এতিয়াতো সকলোৰে হৈছে বাৰু কিন্তু ইমানে গাটো বেয়া হৈ গৈছে আৰু বয়সো হৈছে 80 বছৰেই হ'ল গতিকে কিন্তু চলি ফুৰিছিলে কিন্তু এতিয়া এনেকুৱা হৈছে যে মায়ে নিজে উঠি খাব নোৱাৰে বা বহিব নোৱাৰে মাক বাথৰুমলৈও লৈ যাব লগা হৈছে আমি খুৱাই দিব লগা হৈছে তাৰপিছত ৰাতিপুৱা ডাক্তৰ আহিলে ডাক্তৰে বেজি দিয়া নাই ঔষধ লিখি দিছে আৰু সেইখিনি ঔষধতে খুৱাই থকা হৈছে যিখিনি ট্ৰিটমেন্ট কৰিবলৈ দিছিল সকলোখিনি কৰি থকা হৈছে কিন্তু কাহটো অলপ ভাল হৈছে কিন্তু গাৰ যি বিষ কাহিয়ে বিষ হৈছে সম্ভৱ আৰু সেই সকলোখিনি ভালেই হোৱা নাই সন্ধিয়া মই গৈ পেলাই অকমান কৰ্নফ্লেক্স জেন্টেন 4 চামুচমান খোৱালো পাছত কৰাই আকৌ বিছনাত নি খুৱাই কৰি পেলাই গৰম পানী কৰি থৈ এনেকৈ আহিলো তাৰপিছত এতিয়া মোৰ হাজবেণ্ড তাতে আছে সম্ভৱ গৈছিলে অহা যোৱা কৰি আছে সিটো ঘৰত থাকে আৰু এনেকুৱা এটা পৰিৱেশত কিনো পাৰ্টি কৰিম আৰু মনটো যেতিয়া ভাল নালাগে আৰু কিনো পাৰ্টি কৰিম সেইকাৰণে ঘৰতে আৰু ভাতকেইটা বনাই খাব লাগিব বৰ বিশেষ তেনেকুৱা একো নাই কিন্তু ভাবি থৈছিলো বহুত কিবা কিবি কৰিম বা কাইলৈ বাহিৰত মোৰ হাজবেণ্ডে কৈছিলে যে অলপ লৈ যাম বাহিৰত ফুৰিবলৈ বাবে বাহিৰতে খোৱা বোৱা কৰিম এনেকৈ কিন্তু সেইখিনি চাগৈ নহ'বগৈ কাৰণ মাক এৰি যাব নোৱাৰিম তথাপিও চাওঁচোন বাৰু আৰু আপোনালোকে চাগৈ বহুত এনজয় কৰি আছে এতিয়া বাহিৰত বা দূৰত বা কোনোবা দূৰতো যায় নহয়নে ঘৰৰ পৰা তেনেকৈ গৈছে কিন্তু আমাৰ এইবাৰ তেনেকুৱা একো হোৱা নাই আৰু ইয়া ডাঙৰ ছোৱালী বহি আছে তাই সুধি আছে মা পাপাই গাঁতটো খান্দিছিল যে এতিয়া গাঁতটো কি হ'ব চৌকাটো খান্দিছিল যে সেইটো কথা কৈ আছে কৈছো হ'ব পিছত খাব লাগিব এদিন মানে মায়ে মাছ মাংস নাখায় নিৰামিষ খায় তথাপিও যেতিয়া গাটো ইমানে বেয়া মাৰ মনটো আৰু ভাল নালাগে কাৰণ বাহিৰত আমি খানা বা কিবা কৰিলে মা সদায় জুইৰ ওচৰত বহি থাকে আৰু নিৰামিষ ভাতকেইটা জুই কাষতে বহি খায় আৰু আজি যেতিয়া তেনেকৈ নোৱাৰে আৰু কিনো পাৰ্টি কৰিম সেইবাবে আৰু কৰা হোৱা নাই চাওঁ বিহু আহি আছে বিহু যদি মাৰ গাটো ভাল পায়গৈ আৰু এয়া এতিয়া পিয়া উঠিলে এজনী আৰু তাইক লৈ এতিয়া মাৰ ওচৰৰ পৰা আহোঁগৈ এপাক এখেত অকণমান দোকানলৈ গৈছে তাকে আমি অকণমান গৈ আহোঁ পূজাকো লৈ লৈছোঁ অকলে থাকিবলৈ অকণমান হেৰি কৰে ভয় কৰে তাকে গৈ আহোঁচোন কিনো হৈছে আৰু এয়া এতিয়া তাৰপৰা আহিলোগৈ মনটো ভাল লাগিছে অকণমান ভাল পাইছে মায়ে এনেকৈ আউজাই বহাই দিলে মানে বহি পেলাই চাহকণ খাব পাৰিছে ধৰি দিলে আৰু এতিয়া এখেত আহি তেল চেল মালিচ কৰি খিচিৰি খুৱাই দিব ময়ো ভাতত লাগোগৈ বৌয়ে খিচিৰি বনাই আছে আৰু ভাল লাগিছে অকণ ভাল পাইছে
কি আনিছে পিয়া পাপা কি আনিছে বেটা চিপছ আনিছে পাপা কি আনিছে বেটা কি আনিছে চিপছ ওহো চিপছ আৰু ডেইৰী মিল্ক বাবা ডেইৰী মিল্ক খাব না ডেইৰী মিল্ক খুলি দিয়া ডেইৰী মিল্ক খুলি দিয়া ডেইৰী মিল্ক খাবা আৰু পাই গ'ল এতিয়া ডেইৰী মিল্ক আৰু চিপছ ন আংকল চিপছ আৰু কিবা কিবি আনিছে আৰু কিবা কিবি আনিছে আৰু এতিয়া হৈছে সময় ৰাতি 10:30 আৰু 12টা বাজিবলৈ বেছি সময় নাই আৰু চাৰিওফালে গানৰ বাজনাৰ চাউণ্ড এয়া ভিতৰলৈকে আমি শুনি আছো আৰু আমাৰো মনটো ভাল লাগিছে মায়ে অলপ ভাল পাইছে আৰু এখেত গৈছে মাক খিচিৰি খুৱাবলৈ আৰু মাৰ গাটো ভৰি হাতকেইটা ধুৱাই নহৰু তেল দি মালিচ কৰি দিব আৰু এইকণতে আপোনালোকক এটা কথা কৈছোঁ এখেত এই কামটোত বহুত এক্সপাৰ্ট মানে কিবা চৰ্দি তৰ্দি হ'লে নহৰু তেল মালিচ কৰা কিবা এনেকুৱা ধৰণৰ মোৰ ল'ৰা ছোৱালী দুটাতো হ'লে কৰে আনকি মোৰো হ'লে মানে তেখেতে কৰি দিয়ে আৰু ভাল হৈ যায় আৰু মই যেতিয়া ঘৰত আছিলোঁ মোৰ দেউতাও তেনেকুৱা আছিলে আৰু মই বিয়া হৈ আহিও এখেতক তেনেকুৱা পালোঁ আৰু এতিয়া গৈ পেলাই মাৰ সেইখিনি কাম কৰি আছে মাৰ গাটো ভাল পোৱা তেখেতে গৈ মাংস লৈ আহিলে আৰু এয়া এতিয়া মই এয়া 10:30 বজাত মাংস বনাই আছোঁ ভাত হ'ল কাৰণ অলপ মাংস দেৰিকৈ আনিছে ছাগলী মাংস আনিছে ছাগলী মাংস খাবলৈ আমি ভাল পাওঁ আৰু বিশেষকৈ মই ছাগলী মাংসহে খাওঁ সেইবাবে আনিছে ভজা হৈ গৈছে মাংসখিনি এতিয়া মই কুকাৰত দি দিম পানী দি কুকাৰত চিটি লগাই দিলে সোনকালে হ'ব কাৰণ নহ'লে বহুত ৰাতি হ'বগৈ এই অকণমান দেখুৱাই দিলোঁ ৰেচিপি দেখুওৱা নাই কাৰণ ইতিমধ্যে ছাগলী মাংসৰ ৰেচিপি মই দিয়াই আছে সেইবাবে আৰু দেখুওৱা নাই এয়া কুকাৰত এতিয়া মই মাংসখিনি দি দিছোঁ চিটি লগাই দিলে হৈ যাব এয়া মোৰ দুষ্ট ছোৱালীজনী ভৰিত মোজা নাথাকে জেণ্ডাৰ নাথাকে এয়া জোতা চোতা খুলি পেলাই বাৰে বাৰে দলিয়াই পেলাই নাথাকে সেইটোৱে কাম আৰু মোৰ মানে এনি টাইম জোতা লগাই মোজা লগালোঁ দলিয়াই পেলাই দিলে ক'ৰবাত পেলালে কি বছৰৰ শেষৰ ৰাতি ভাতকেইটা এয়া হ'লগৈ ভাত আৰু দালি চব্জি এখন বনাইছোঁ আৰু মাংস বনাইছোঁ মাংস এখেত আৰু মোৰ এয়া এটা ডাঙৰ বাতিতে উলিয়াই লৈছোঁ ছোৱালীজনীক বেলেগে দিছোঁ আৰু তিনিওটা এতিয়া এয়া বহি পেলাই একেলগে খাইছোঁ ইফালে এয়া পূজা আৰু ইফালে বহিছে দেউতা আৰু এতিয়া 12 বাজিল চাৰিওফালে সকলোৱে বোমা ফুটাই ফূৰ্তি কৰি আছে আৰু এই সময়খিনিত আপোনালোক সকলোলৈকে মই ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী নিউ ইয়াৰ আৰু এতিয়া সময় হ'ল 12:45 আৰু এয়া মোৰ ডাঙৰ ছোৱালী ফুলে সৰু ছোৱালীৰ চকুত এতিয়াও টোপনি নাই এয়া একেবাৰে চকুত টোপনি নাই চাইছে চাগৈ সদায় ইমান দেৰিকৈ শুৱে তাৰপিছত আজি মই আকৌ শেষত নতুন বছৰ বহুত বহুত শুভেচ্ছা জনাই আজি ব্লগটো ইমানতে শেষ কৰিছোঁ থেংক ইউ